নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মানে আজি আপোনালোকক দেখুৱাম আমাৰ মানে জেঠাই ঘৰত আজি লেটা পলু আনিছে। লেটা পলু আনিছে মানে আজি দেওবাৰ বজাৰ আছিলে। আজি লেটা পলু আনিছে আৰু কেনেকৈ আনিছে, কিমান লৈছে এটা লেটা পলুৰ দাম আৰু কেনেকৈ বনায় আজি আপোনালোক সকলোবোৰ দেখুৱাম। তেতিয়াহ'লে চাই যাওক ভিডিঅ'টো, আৰু যদি ভাল লাগে ভিডিঅ'টো চাই যদি ভাল লাগে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আহক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল চাই যাওক ভিডিঅ'টো। আজি মানে আমাৰ জেঠাই ঘৰত এইটো লেটা বনাইছে। কিদৰে বনাইছে, কেনেকৈ কি কৰিছে আপোনাক দেখুৱাম। আপোনালোকক চাই যাওক ভিডিঅ'টো, চাই যাব শেষলৈকে। এয়া আপোনালোকে দেখিব পাইছে, এয়া আমাৰ জেঠাই হয়। এয়া আজি পলু মানে এইটো লেটা বুলি কয়। আজি লেটা বনাব। এয়া চক লেটা পূৰা আধা কেজিমান আজি গুচাই মেলি মানে লৈছে আৰু এতিয়া বনাব। বাকী এইখিনি গুচাই থৈছে, এইখিনিও কামত দিব। এইখিনি ইয়াৰ পৰাও সূতা উলিয়াই এৰী কাপোৰ মানে বনোৱা হয়। এইটোৰ পৰা এই লেটাটো যোনটো এইটো ইয়াৰ ভিতৰৰ পৰা এইটো ওলায়। এইটো দেখিছে, আমিতো খাই ভালেই পাওঁ বাৰু, হ'লেও মই ভাত খাই আহিলোঁ। এতিয়া মই নাখাওঁ আৰু এতিয়া তেওঁলোকে খাব। মই এই আমাৰ খুৰীক থ'বলৈ আহিছিলোঁ। এয়া আমাৰ খুৰী, এই আমাৰ জেঠুৱে মোবাইলত বেহাৰবাৰী চাই আছে। চাই যাওক ভিডিঅ'টো, চাই যাওক। এয়া চাওক বন্ধুসকল, দুয়োগৰাকী লাগি গ'ল আৰু এতিয়া কামত। এতিয়া মানে লেটা বনাব। চাই যাওক, এয়া দেখুৱাইছোঁ আপোনাক কেনেকৈ বনাইছে। খাবলৈ মন গ'লে ক'ব, মই দি দিম বাৰু, খালি আৰু চকু নেমাৰিব বেছিকৈ। এয়া চক, এয়া লেটা। বাতিটো তাকে কেমেৰাত বাৰু সৰু ওলাইছে, কিন্তু হ'লেও আধা কেজিমান আছে ইয়াত। এয়া এদিনৰ কাৰণে আৰু মানে এদিনতে ইয়াত শেষ হৈ যাব। এই আৰু বেলেগকৈ বনাব। এয়া দেখিছে, এয়া বনোৱা ষ্টাৰ্ট কৰিছে আৰু। চাই যাওক ভিডিঅ'টো, কেনেকৈ বনাইছে, কি বনাইছে চব দেখুৱাম। ইয়াত একেলগতে লেটা আৰু পিঁয়াজ, জলকীয়া আৰু কি দিছে, নিমখ হালধি। জালুক দিম। ইয়াৰ লগত আৰু অলপ জালুক দিব। জালুক দি ফ্ৰাই কৰি ল'ব প্ৰথমত। চাই যাওক কেনেকৈ ভিডিঅ'টো বনাইছে, আপোনালোকেও ট্ৰাই কৰিব পাৰিব পাছত। এয়া চাওক, ফ্ৰাই হৈ গৈছে। ইয়াৰ লগত এতিয়া জালুক দিব ন, ইয়াৰ লগত এতিয়া অলপমান জালুক দিব। জালুক দিব। চাই যাওক কেনেকৈ বনাইছে। আমাৰ জেঠাই বৰ ধুনীয়া বনায় আকৌ দেই বস্তুবোৰ। আৰু আমাৰ বায়েতো আৰু ভালকৈ বনায়। আজি বায়ে নাই বাৰু, মানে দাদা ছোৱালীগৰাকী মানে পৰীক্ষা চলি আছে, তালৈ গৈছে ডিব্ৰুগড়লৈ, আহিব কাইলৈ। তেওঁটোত জেঠাইতকৈও ভালকৈ বনায়। মানে তেওঁ নজনা বস্তু, মানে ৰেচিপিৰ ভিতৰত নজনা বস্তু তেওঁ একোৱেই নাই বাইদেউ। তেওঁ আহিব কাইলৈ। তেওঁ আহিলে তেওঁৰো এটা মই বনোৱা আপোনালোকক দেখুৱাম বাৰু। এইটো চাই যাওক কেনেকৈ বনাইছে। জালুক দিলে ন, জালুক দিয়া হৈ গ'ল। মানে ইয়াত আধা আধি ফ্ৰাই হৈ গৈছে। বাকী এতিয়া কি কৰিব, এতিয়া হৈ যাব আৰু। এইটো বেলেগকৈ বনিব নেকি? এইটো নবনে আৰু, এইটো মানে আমি মানে এনেকৈ বইল কৰি খাওঁ যে। এইটো বেছি ফ্ৰাই হ'লে কি ফুটি যায় নেকি? এইটো ফুটি যায়। তেতিয়াহ'লে মানুহ ওচৰত সাৱধান হৈ থাকিব লাগিব। গেছটো মানে ল' কৰিব লাগিব। গেছটো ল' কৰি থ'ব লাগিব ন, তেতিয়া টানকৈ ফ্ৰাই হ'ব। মানে নজনা মানুহ হ'লে ইয়াত অকণমান অসুবিধা হয়। মানে ওচৰত থাকিলেতো এইটো ফুটি চকুৰে মুখে পৰিব।
হৈ গ'ল এইটো এইটো আৰু হৈ গ'ল চক এইটো হৈ গ'ল বুলি কৈছে এইটো চক কেনেকৈ ফুটিছে চক আৰু এইটোত বহুত তেল হয় ন বস্তুটো বহুত তেল হয়। এইবিলাক চক ভিডিঅ'টো চাই যাওক আৰু আপোনালোকেও এনেকৈ বনাই খাই চাব বহুত ধুনীয়া লাগে খাই ভাল লাগিব ঠিক আছে জেঠাই কিবা এটা কৈ দিয়ক কেনেকৈ বনাব লাগে কেনেকৈ কি কৰিব লাগে কৈ দিয়ক লেটাটো অকণমান পলুটো নিজে পুহিলে বেলেগ কথা আৰু যদি বজাৰৰ পৰা কিনি অনা হয় মানে কলখাৰ অলপ দি পেলাই বইল কৰিব লাগে কেৰাহীত কৰিলে মানে কমেও আধা ঘণ্টা কৰিব লাগিব প্ৰেছাৰ কুকাৰ দিলে 4টা হুইচেল মাৰিলে হৈ যায় তাৰপিছতে হুইচেল মাৰাৰ পিছত কুকাৰটো ঠাণ্ডা কৰি দিব লাগে তাৰপৰা সেইটো পানীৰ পৰা নমাই পেলাই মানে এইটো বাঁহটোৰ পৰা উলিয়াব লাগে লেটাটো উলিয়াই লৈ পেলাই লেটাটো মানে অলপ ভাঙি দিব লাগে নহ'লে মানে তেলত দিয়াৰ লগে লগে বহুত ফুটি যায় তেলত দিলে ফুটি যায় নহ'লে ন অলপ ভাঙি দিব লাগে তেতিয়া মানে নুফুটে তাৰপিছতে মিডিয়াম ফ্লেমত থৈ পেলাই গেছটো লাহে লাহে ফ্ৰাই কৰিব লাগে তেতিয়া মানে কৰকৰীয়া হয় বস্তুটো খাবলৈ ভাল লাগে আৰু তেতিয়া মচমচীয়া হয় আপোনালোকে শুনিলে এইটো কেনেকৈ বনাব লাগে আৰু এইটো ক'ৰ পৰা আনিছে বস্তুটো আজি ৰাজমাহ বজাৰৰ পৰা কিনি আনিলে এইটো ৰাজমাহ বজাৰৰ পৰা আনিছে ন এইটো কিমানকৈ আনিছে এইটো এপিছত 2 টকাকৈ ল'লে শুনিছে আপোনালোকে ইয়াৰ এক পিছত কিমান লাভজনক এইটো ব্যৱসায় চাওক এইটো পুহি এক পিছত 2 টকাকৈ লৈছে গম পাইছে 100 পিচ 200 টকা ন আমি মানে এইটো প্ৰতিদেৱাই খাওঁহে প্ৰায় প্ৰতিদেৱাই অনা হয় তেতিয়াহ'লে বন্ধুসকল চাই যাওক ভিডিঅ'টো এইটো ৰাজমাহতে পায় আৰু বেছিকৈ ৰাজমাহী বজাৰৰ পৰা আনিছে আজি দেওবাৰ কাৰণে মানে বজাৰতে ওলাইছিলে আৰু এইটো আমাৰ জেঠুৱেহে বিচাৰি পায় ক'ত মানে হয় যে আছে সেইটো জেঠুৱেহে বিচাৰি পায় বেলেগে পটককৈ বিচাৰি নাপায়গৈ মানে আৰু মানে যোনকেইটাই খাই থাকে যোনকেইজনে খাই থাকে সেইকেইজনেহে জানে মানে এইটো ক'ত পায় ক'ত নাপায় ভিডিঅ'টো চাই যাব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ভাল লাগিলে আপুনি কমেণ্টো কৰিব পাৰে ঠিক আছে তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ